নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ খুবেই এটি দুখ খবৰ লৈ আহিছোঁ। সঁচাই ঘপককৈ কি হৈ যায় মানুহৰ কোনেও গম নাপায়। বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা বসু দা আৰু আমাৰ মাজত নাই। হয় বন্ধু বান্ধৱীসকল, কথাটো বিশ্বাস কৰিবলৈ খুবেই টান হৈ যায়। যদিও ফাইলেও বসুমতাৰী অৰ্থাৎ বসু দা আৰু আমাৰ মাজত নাই, এই কথাটো জানিবলৈ পাই খুবেই দুখ প্ৰকাশ কৰিছোঁ। তেওঁ দীৰ্ঘদিন ধৰি যকৃতজনিত ৰোগত আক্ৰান্ত হৈ আছিল বুলি জানিব পৰা গৈছে। তেওঁ মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিছে। বসুমতাৰী অৰ্থাৎ ফাইলেও বসুমতাৰী এজন সুন্দৰ অভিনেতা আছিল। তেওঁ বেহাৰবাৰী আউটপোষ্টৰ জৰিয়তে অসমবাসী ৰাইজৰ অন্তৰত ঠাই পাইছে। তেওঁক অসমবাসী ৰাইজে কেতিয়াও নাপাহৰে, তেওঁ সকলোৰে অন্তৰত আছে আৰু তেওঁ সুন্দৰ অভিনয়ৰ জৰিয়তে ৰাইজৰ মনত ঠাই পাবলৈ সক্ষম হৈছিল। আৰু তেওঁ এই মৃত্যুৰ খবৰটো তেওঁ বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা জনপ্ৰিয় অভিনেতাসকলে নিজৰ সামাজিক মাধ্যমত দুখ প্ৰকাশ কৰি খবৰটো শ্বেয়াৰ কৰিছে। বসু দাৰ আত্মাই যাতে শান্তি লাভ কৰে, তেওঁৰ আত্মাই সদ্গতি লাভ কৰে, তাৰে কামনা কৰিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আপোনালোকেও বসু দাৰ আত্মাৰ সদ্গতিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই যেন, এয়াই কামনা কৰিছোঁ।